হেল্ল' এভৰিৱান, মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাইলৈ আমাৰ কোৰ্ট মেৰেজ, কাইলৈ এটা বহুত ভাল লগা দিন আমাৰ বাবে। আজি হৈছে 28 ছেপ্টেম্বৰ। আমি শিৱসাগৰত আছোঁ আৰু তাৰপিছত মোৰ এনাই ঘৰৰ পৰা সিহঁতৰ ঘৰ বেছি দূৰ নহয়, সেইবাবে আমি সকলো মিলি সিহঁতৰ ঘৰ গ'লোঁ। এইফালে সৰুকালৰ পৰা একেলগে পঢ়া লগৰজনীও আহি পালে মোক মেহেন্দি আঁকিবলৈ। কাইলৈতো কোৰ্ট মেৰেজ, সেইবাবে তাই আঁকি দিছে আৰু। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে 29 ছেপ্টেম্বৰ। এইফালে ভাইটি ব্ৰাছ কৰিছে ৰাতিপুৱাই। তো ষ্টাৰ্ট কোনে কৰিছে চাওকচোন। ঠিক দেখিলেনে, মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰা দিনৰ পৰা সি অকল হাই গাইজে কৈ ফুৰে। এইফালে মায়ে মই গৈ আছোঁ কোৰ্টলৈ। মা আৰু মই কোৰ্ট পালোঁহি আৰু তাৰ এনায়েককো লগ পালোঁ। মা, মই আৰু এনাই মিলি অলপ বহিলোঁ, সিহঁতি অহালৈকে ৱেইট কৰিলোঁ। এফালে মা আৰু সিও পালেহি। সেইটো আমি কোৰ্ট মেৰেজ কৰিছোঁ, সেইটো বাবে আমাৰ তেওঁলোকে ফটো ল'লে আৰু এনেকৈ ফটো বাবে ৰখিলোঁ। তাৰ পৰা এনেকৈ আহি অলপ দেৰি ৰ'লোঁ আৰু ইফালে পূৰা হাঁহিৰ কথা আলোচনা হৈছে সকলোৰে মাজত। তাৰপিছত আমাৰ দুটাৰ চাইন ল'লে, মাৰ, এনাই আৰু সিহঁতৰ মাকৰ চাইন ল'লে। তাৰ পৰা এনেকৈ বহি আছোঁ। ইমান গৰম নহয় আজি, আৰু তাতে মেখেলা চাদৰ পিন্ধি গৈছোঁ ন, বহুত গৰম লাগিছে। তাৰপিছত ওলাই গ'লোঁ আইচক্ৰীম খাওঁগৈ বুলি। এইফালে মই আইচক্ৰীম খালোঁ, সি ফুচকা খালে। তাৰপৰা এইফালে দেখিলোঁ ককা আৰু আইতাক। চিনি নাপাওঁ, তথাপিও দেখি ইমান কিবা এটা ভাল লাগিল। তেওঁলোকে, আইতা ৰৈ দিছে, ককাই ফটো মাৰি দিছে, সেইবাবে অকণমান ভিডিঅ' এটা কৰি থ'লোঁ। চাইন কৰি হোৱাৰ পাছতো বহুত সময় আমি ৰ'বলগীয়া হ'ল, কাৰণ আজি কিবা মিটিং আছিলে, সেইবাবে অলপ টাইম লেট হ'ল কামবিলাক। ইমান গৰম, তথাপিও আমি যেনে তেনে ৰখি থাকিলোঁ। কোৱা, তোমাৰ আজি পাই যে ৱাইফ ন মই, তোমাক কোৱা। আজিৰ পৰা মোৰ তেজ খাবলৈ আহি গ'ল। আৰু এইফালে চাই হোৱা কথাটো তেজ খাবলৈ আহিছোঁ বোলে মই। দেখিছে কেনেকৈ কথা কয়। আমাৰ লগতে আইতাৰ আজি বহুত কষ্ট হ'ল গৰমত, বহিবলৈও তেনেকৈ জেগা নাপালে। তেনেকৈ থিয় হৈ বহুত সময় ৰখি থাকিলে। 10টাৰ পৰা ৰৈ 5টামান বজাত আমাৰ কামবিলাক হৈ গ'ল আৰু তাৰ পৰা আমি একেখন গাড়ীতে গোটেইখিনি ঘৰলৈ আহিলোঁ। আৰু যিহেতু আজি আমি ডিব্ৰুগড় যামগৈ, সেইবাবে গুচি আহিলোঁ সোনকালে। তাৰ পৰা এনাই ঘৰত সোমাই চাহকাপ খালোঁ। এইফালে ভাইটি আইচক্ৰীম খাই আছে। এইফালে ওলালোঁ এনাইহঁতৰ ঘৰৰ পৰা, আৰু সিও আজি আমাৰ লগত যাব আমাৰ ঘৰলৈ। এয়া গৈ আছোঁ। আজি সঁচাকৈ মই বহুতখিনি হেপ্পী। কালি মই মেহেন্দি লগোৱাৰ কথা নাছিলে, কিন্তু মোৰ হ'বলগীয়া মা আজিৰ পৰাতো হ'লেই আৰু সেই মায়ে ক'লে মেহেন্দি লগোৱা, আৰু সিহঁতৰ ঘৰলৈ কালি গৈছিলোঁ আমি, মই, মা, ভণ্টি, ভাইটি। তো সিও মেহেন্দি আনি কিনে মোৰ বাবে থৈ দিছিলে, সেইবাবে মোৰ লগৰজনীও আহিলে, তাই মোক মেহেন্দি আঁকি দিলে। ভিডিঅ'টো দেখিছেই আপোনালোকে, কিমান ধুনীয়াকৈ লাগিলে দেখিছে। তাৰ পৰা আজি ভালে ভালে পাৰ হ'ল দিনটো, আৰু এতিয়া ঘৰ আহিলোঁ। তাৰপৰা তাকো লৈ আহিলোঁ, মাহঁতে লৈ আহিলে। তাৰ পৰা কথাখিনি শুনি চাওকচোন কি কয়নো সি। ফাইনেলি আমাৰ অফিচিয়েলি মেৰেজ হৈ গ'ল, আজিৰ পৰা মই তাইৰ ৱাইফ আৰু মোৰ হাজবেণ্ড। তো তোমাক কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। তেজ খাবলৈ আহিছে, তেজ খাবলৈ আহিছে, ভালকৈ কোৱা, ভালকৈ কোৱা। জীৱনটো তেজ খাব কেনেকুৱা লাগিছে ভালকৈ কোৱা, ভালকৈ কোৱা, কোৱা। কি নকওঁ মই, কোৱা আকৌ। আৰে তোমাৰ মনটো কেনেকুৱা লাগিছে সেইটো কোৱা। মোৰ মনটো একদম ভাল, কিন্তু মোৰ গোটেই তেজসোপা খাব বাদ দিয়ক, ইয়াক সোধাতকৈ নুসুধাই ভাল। ভিডিঅ'টো ষ্টাৰ্ট কৰিবই নোৱাৰোঁ, ফাৰ্ষ্টতে এইফালে আহে, কি বুলি কয় কৈ দিয়াচোন। ভিডিঅ'টো আগৰখিনি চাইতো গম পাইছেই, আজি আমাৰ কোৰ্ট মেৰেজ হৈ গ'ল। আৰু তাৰ পৰা পাপা গুৱাহাটীত আছিলে, তাৰ পৰা আহিলে। তাৰপিছত আমাক শিৱসাগৰৰ পৰা ল'লে আৰু আমি আহি গ'লোঁ। এতিয়া অলপ সময়ৰ আগত আমি ডিব্ৰুগড় পালোঁহি, আমাৰ ঘৰ পালোঁহি। এইফালে আমাৰ লগত সিও আহিছে। এইফালে এয়া খোলালীয়েক আৰু ভিনীয়েকৰ পূৰা উৎপাত।
বেলেগ এটা ৰুমলৈ আহি ল'লোঁ। সেইকেইটাৰ পৰা মানে শান্তি নাই বনোৱা। ভাইটিও তাৰ লগত লাগি আছে, উৎপাত হৈ আছে গোটেই। সেইবাবে বেলেগ এটা ৰুমলৈ আহিলোঁ। আৰু সি বহুত লাজ কৰে এনেকৈ ভিডিঅ'ত মানে কথা ক'বলৈ, যে কিবা এটা কোৱাটো সি মানে সেনেকৈ নকয়, লাজ কৰে। সেইবাবে তাক বাদ দিয়ক। মানে মোৰ ফালৰ পৰা কৈছোঁ মই বহুত হেপ্পী, আৰু তাৰ কথাও মই জানো সি বহুত হেপ্পী। তো আপোনালোকে আশীৰ্বাদ কৰক। এইটো শেষত কৈ দিছোঁ, ভিডিঅ'টো মানে বহুত শ্বৰ্ট হ'ল, কাৰণ আজি বহুত গৰম আছিল। 10:30 বজাতেই যোৱা কৰ্টলৈ, 10:30 বজাৰ পৰা 5টা বজালৈকে ৱেইট কৰিলোঁ। তো মানে ইমানেই গৰম আজি, থাকিবলৈ মানে শান্তি পোৱা নাছিলোঁ। সেইবাবে ভিডিঅ'টো বনোৱাও নহ'ল ভালকৈ। যেনেকৈ বনাম ভাবি আছিলোঁ তেনেকৈ বনোৱাই নহ'ল। তথাপিও অলপ ট্ৰাই কৰিলোঁ ভিডিঅ'টো অলপকৈ মানে বস্তুখিনি দেখুৱাবলৈ। আৰু কি কি ডকুমেণ্টছ লাগে আপোনালোকে হয়তো কিছুমানে জানে, কিছুমানে নাজানে। মই এতিয়া কৈ দিছোঁ। আৰু মোৰ গাটো ইমান ভাল নহয়। তাত গৈ এনাহঁতৰ ঘৰত আছিলোঁ, তো পানী চেঞ্জ হ'ল, সেইকাৰণেও অলপ গাটো বেয়া। তো এতিয়া আপোনালোকক মই কৈছোঁ ডকুমেণ্ট কি কি লাগে। আমাৰ ক্ষেত্ৰত আধাৰ কাৰ্ড, পান কাৰ্ড দুটাৰে দেই। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ডখন। এডমিট কাৰ্ডখন নহ'লেও হয়, বাৰ্থ চাৰ্টিফিকেটখন দিলে। মানে বাৰ্থ চাৰ্টিফিকেট নহ'লে এডমিট কাৰ্ড, দুখনৰ ভিতৰত এখন হ'লেই হয়। আৰু মা দেউতাহঁতৰো তেনেকৈ ভোটাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব। আৰু তেনেকৈ সাক্ষী বুলিবলৈ আপোনালোকৰ দুইজনৰ ফালৰ পৰা, মানে তাৰ আৰু মোৰ ফালৰ পৰা, ল'ৰা আৰু ছোৱালীৰ ফালৰ পৰা মেইন 3জন হ'লে হয়। তো সেইটোৱে আপোনালোকে যদি কৰিব বিচাৰে, মই তথাপিও মানে কৈ দিছোঁ মোৰ ফালৰ পৰা ডকুমেণ্টছখিনি ভালকৈ থাকিবলৈ। আৰু মোৰ নতুন নতুন ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব আৰু লাইক কমেণ্ট কৰি যাব।